নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ধীৰাজ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ লগত আছে আজি বিকাশ আৰু ক্ষিতেশ্বৰ আহি আছে। ঘৰত গৈছে অলপ এনেই আমি অলপ বহি আছোঁ ইয়াতে, যিহেতু ভাটিবেলা টাইম, ঘৰত থাকিব ইচ্ছা নাযায়। সেইটো কাৰণে অলপ ঘৰৰ ওচৰতে অলপমান চাইকেল লৈ আহিছোঁ। অলপ সময় ইয়াতে বহি থাকোঁ অলপ আমি। ক'ত আছোঁ আপোনাৰ লগত দেখুৱাই দিছোঁ এবাৰ অলপ গোটেই ভিউটো আমি থকা ঠাইখিনিৰ ইয়াতে আমি দুটা ভিডিঅ' শ্বুটিং কৰিছোঁ। ক'ৰবাৰ ভিডিঅ' ভিউটো চাই লওক এবাৰ, কি মজা ভিউ, মজা ঠাই। ইমান দূৰত নহয়, গাঁৱতে আমাৰ ধুনীয়া ঠাই। ইয়াতে আমি দুটা ভিডিঅ'ৰ শ্বুটিং কৰিছোঁ, বহুত ভাল লগা। যিটো সন্ধিয়া টাইম, সন্ধিয়া মানে কি আছিলে ভাটিবেলা টাইম, সেইটো বেলিটো মজা ৰঙা হৈ আছে। সম্পূৰ্ণখিনি চাই লওক আপোনালোকে, ধুনীয়া ঠাই। আমি চাইকেল লৈ আছোঁ, এইখন চাইকেল কেইখন আমাৰ ক্ষিতেশ্বৰ আহি পেলাই বহি আছে। এই আমাৰ ওচৰত নেগেলি বহি আছে অকলে মানুহটো নেকি? সেইকেইটাই তোৰ মানুহটো অকলে নেকি? বা মাস্ক মাৰি লৈছে, চিনি জানো নাপাব এটাক। খঞ্জন নহয় খিতে, আমি যি বুলি মাতো সেয়া হ'ব, কেতিয়াই হ'ব। খঞ্জন কেতিয়া হ'ব? কেতিয়াও নহয় থাকক। তই কিবা কবি নেকি? ক কি কম ক? ভাগৰ লাগি বহি আছোঁ। অকথা নেকি? অকথা দিনটো খুলিলোঁ, ঘূৰি উঠি এতিয়া ভাগৰ লাগি বহি আছোঁ। এয়ে জীৱন নেকি তোৰ? এয়ে জীৱন মোৰ। বিকাশে কিবা কবি? নকৰে, মই আৰু কি ক'ম। ইয়াক বোলে ভয়ে কৰি পেলাই এই ভিডিঅ'ৰ কোনোবাই বোলে ভাইৰেল কৰি দিব ইয়াক। ইয়াৰ মাজতে আৰু এটা ভিডিঅ' স্ক্ৰিপ্ট দিম। সেই ভিডিঅ'ৰ স্ক্ৰিপ্টটো হ'ল দীপৰ বিলৰ। সেই স্ক্ৰিপ্টটো দিব, বেছি দীঘল নহয়, 55 ছেকেণ্ডৰ। দীপৰ বিলৰ ঠাইখিনিও বহুত ধুনীয়া ঠাই, বহুত ভাল লগা পৰিৱেশ। পাহাৰ পৰ্বত দেখিছে আপোনালোকে, গোটেই চাই আছে। বহুত অতি সুন্দৰ ঠাই। এইবিলাক ঠাইত যাব লাগে আৰু যাবলগীয়া ঠাই এইবিলাক। যিহেতু মই কথাটো কি আছিলে, মই নিজে যোৱা নাই, এইখিনি মোৰ লগৰ এজনে দিছে এইটো স্ক্ৰিপ্ট, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। বাৰু যেতিয়া মই নিজে যাম তেতিয়া আৰু ভাল ব্লগছ পাব তাতে। সকলোৱে আমাক মৰম দিব, ছাপোৰ্ট কৰিব, যাতে আমি আগুৱাই যাব পাৰোঁ। আগুৱাই গ'লে আৰু কি আৰু ইয়াতকৈ ভাল ভিডিঅ' বনাব পাৰিম আমি। সেইটোৱে সকলোৱে ছাপোৰ্ট কৰিব। এনে কৰা নাই, সঁচাই কৰি আছো না। এনে নহয়, দেখা পাবি না, গোটেই আঙুৰ গুটি লাগিল দেখোন মোৰ। যিয়ে নহওক কি আৰু, আমি ভাটিবেলা টাইম বহি ভাল লাগে এইবিলাকত। ৰাস্তাৰ মাজতে গৈছোঁ, ধৰক গাড়ী আহিলে ক'ৰবাত এফাল উঠি লৈ যাব পাৰে নেকি? কেতিয়া মই চেল্ফি এটা উঠিলোঁ, নে কি কবি তাত? হয়, ভিডিঅ' উঠাব কোনো কথা নাই আমাৰ। মজা গুলি মই এটা কথা কয়, এই চান্সতে খেতি তাৰমানে আমাক ইউটিউবত কিছুমান যিটো আমি লাষ্টৰ ভিডিঅ' দিছিলোঁ মংগলী ছোৱালীটো, তাৰপিছত সেইটো ভিডিঅ'ত তাৰমানে বহুত বেয়াকৈ কমেণ্ট আহিছিল। কোনোবা সেইটো মই নাজানো, সেইটো বহুত বেয়াকৈ আহিছে কমেণ্ট, বেয়া ভাষা দি আহিছে। যাতে কোনেও তেনেকুৱা কমেণ্ট নিদিয়ে। হয় হয়, মই আগতেও কৈছোঁ যিহেতু এইটো কথা, হয়, কাৰণ বহুত মানুহে চাই এইবিলাক কমেণ্ট কিবা কিবি। হয়, যিসকলে আমাক বেয়া পাই বা আমাৰ ভিডিঅ' নাচায়, চাব ইচ্ছা নাই, তে নাচালে হ'ল। হয়, নাচালে হ'ল আৰু ন। আমি কাকো জোৰ কৰা নাই, হয় নে কি ক? হয়, সেইকাৰণে কৈছোঁ, লাগিলে আমাৰ ভিডিঅ' বেয়া পাই ডিছলাইক মাৰক, চাৰিচকীয়া গাড়ী আহিছে, উঠি লৈ যাব আমাক। আৰু আমাৰ আৰু এটা চেনেল আছে ধীৰাজ ভ্লগছ বুলি,
সেইটো চেনেলতো ভিডিঅ' দিয়া আছে, কিন্তু আগতে কোৱা হোৱা নাছিল এইটো কথা। কিন্তু সেইটো চেনেলো চাব, ভিডিঅ' দিয়া আছে বহুত, কিন্তু এতিয়া ভিডিঅ' দিয়া হোৱা নাই, কাৰণ এইটো অসমত দিয়া হৈ আছে ভিডিঅ'। সেইকাৰণে ধৰ দুটা চেনেলৰ কাম একেলগে কৰাটো অলপ টানো হয়, সম্ভৱ হয়। কিন্তু সেইকাৰণে সেইটো চেনেলত ভিডিঅ' দিয়া নাই। ভাবিছোঁ এইবাৰ, তাৰপিছত এইবাৰ পৰা আকৌ ব্লগছতো ভিডিঅ' দিম। যদি আপোনালোকে ছাপোৰ্ট কৰে দুটা চেনেলতো ছাবস্ক্ৰাইবটো কৰি ল'ব। এইটো চেনেলটো কৰিছে জানো, কৰিছে যদি ব্লগছতো কৰি দিব, কাৰণ যাতে আমি আগুৱাই যাব পাৰোঁ। নে কি কয় কিতে? আমি আগুৱাই গ'লে ভাল কাম কৰিবি নে নকৰা? অঁ, ভাল কামটো কৰিব লাগিব ভাই। ভাল কাম নকৰিলে কি ডাল হ'ব। এইটো বহুত দিন ভিডিঅ' দিয়া নাছিলে, সেইকাৰণে এই ভিডিঅ'টো দিলোঁ। আৰু লাহে লাহে আমাৰ ভিডিঅ' শ্বুটিং হ'ব, আৰু বেছি দিন নাই ধৰা। আৰু আমি কিছুমান কামত ব্যস্ত হৈ আছিলোঁ, সেইটো কাৰণে আমি ভিডিঅ' কাম কৰিব পৰা নাই, সেইকাৰণে অলপ দেৰি হৈছে। ৰাস্তা কামতে ধৰ আমাৰ যিহেতু আমি অহা যোৱা কৰিব লাগিব নে ৰাস্তা দি, সেইকাৰণে ৰাস্তা কামত অলপ ব্যস্ত হৈ আছিলোঁ, সেইটো কাৰণে। বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আমাৰ এই ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। বিকাশ কি হেল্প কৰি আছে আকৌ মোৰ পিছত। বাই বাই। এতিয়া বাই বাই। জয় আই অসম ক। বাই বাই, জয় জয় আই অসম। জয় অসম। জয় গুৰু।